নমস্কাৰ, মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে জানেনে আমাৰ পিছত কথা কোৱা মানুহক আমি কি কৰিব লাগে? আমাৰ পিছত কথা কোৱা মানুহবিলাকক আমি ইগন'ৰ কৰিব লাগে, কাৰণ আমি তেওঁলোকৰ কথা আমাৰ পিছত কোৱা কথাবোৰ আমি ৰখাব নোৱাৰোঁ বা আমি তেওঁলোকক মানা কৰিব নোৱাৰোঁ। আৰু আমি যদি ৰখাবলৈ যাওঁ, সিহঁতে আমাক বেছিকৈহে আক্ৰমণ কৰিব বা আমাৰ কথা বেছিকৈহে বেয়াকৈ ক'ব। তেতিয়াহ'লে আমি কি কৰা উচিত? আমি ইগন'ৰ কৰা উচিত। তেওঁলোকক আমি ইগন'ৰ কৰিলে তেখেতলোকে কথাটো যাক ক'ব তেওঁলোকে আমাক সুধিব সাহস নকৰিব। আমাৰ এষাৰ কথা আছে, বোকাত যদি আমি শিল দলিয়াওঁ তেতিয়া বোকাখিনি আমাৰ গাতে পৰে। সিহঁতক যদি আমি বুজাবলৈ যাওঁ বা সিহঁতক ক'ব যাওঁ আমাৰ কথা এনেকৈ কিয় বেয়াকৈ কৈছ বুলি, তেখেতলোকে আমাক কি কৰিব? উল্টা আমাৰ লগত কাজিয়া কৰিব। আমি সময়ৰ বৰবাদখিনি বেকাৰ কৰা হ'ব, কাৰণ সিহঁতে বুজি নাপায় সেই কথাটো। উল্টা আমাক কৰিব লাগিব। কেতিয়া আমাৰ পিছত আমাক কথা কয় আপোনালোকে জানেনে? যেতিয়া আমি সিহঁততকৈ এখোজ আগত থাকিম, তেতিয়া তেওঁলোকে আমাৰ পিছত আমাৰ বিষয়ে বেয়াকৈ কোৱা আৰম্ভ কৰে। কাৰণ তেওঁলোকে সিহঁততকৈ আমি এখোজ আগত আছোঁ। যেতিয়া সিহঁততকৈ এখোজ আগত থাকোঁ, তেতিয়া সিহঁতে কি কৰিব? আমাৰ কথা লোকৰ আগত বেয়াকৈ কৈ আমাক সমান কৰিব বিচাৰিব। সেইকাৰণে তেখেতলোকে কি কৰে? আমাৰ কথা বেলেগৰ আগত বেয়াকৈ কয়। আমি যদি তেওঁলোকক ইগন'ৰ কৰোঁ, কাৰো কথা নুশুনো, যাক ক'ব তেখেতে আমাক সুধিবলৈ সাহস নকৰিব। যোনে ক'ব কৈ কেনে একো লাভ নহ'ব। লাষ্টত শেষত যায় কি হ'ব? আল্টিমেটলি নিজৰ কাম কৰি থাকিম। তেখেতৰ অসুবিধা যদি হৈছিল, তেওঁ অসুবিধা হোৱা তেনেকৈ থাকিব, কোনেও কাকো সুধিব নোৱাৰিব। অট'মেটিক লাষ্টত যাই পেলাই তেওঁলোকে শান্তি পাব, আপুনি আৰামত থাকিব পাৰিব নিশ্চিন্ত মনে। কাজিয়া লাগি সময় বৰবাদ কৰাতকৈ আমি কি কৰিম? গতিকে আমি তেখেতলোকৰ কথাটো ইগন'ৰ কৰিম, তেতিয়া আমাৰ নিশ্চয় ভাল হ'ব। সময়ৰ মিনিট আমাৰ কাৰণে কিমান মহত্বপূৰ্ণ। যোৱাকালি মই এটা ভিডিঅ' বনাইছিলোঁ, 1 মিনিট আমাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ হয়। ভিডিঅ'টো চোৱা নাই যদি ডেছক্ৰিপশ্যনত আপোনাৰ লিংক দিয়া আছে, তাতে গৈ এবাৰ ভিডিঅ'টো চাব। 1 মিনিটৰ কিমান গুৰুত্বপূৰ্ণ আমাৰ কাৰণে মই জনাইছিলোঁ। বাকী আজি ভিডিঅ'টো ইমানখিনিয়ে। যদি ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই কথাখিনি মই মোৰ নিজৰ ফালৰ পৰা কোৱা নাই, হয় মই কাৰোবাৰ পৰা শিকিছোঁ, মই নেটতে চাৰ্চ কৰিছোঁ, তাৰপিছত মই এইখিনি গম পাইছোঁ। যিখিনি গম পাই জানি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আৰু যদি কাৰোবাক জনাব বিচাৰিছে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।